বন্ধুবৰ্গ আজি আলোচনা কৰিম নীলাজীবন বা লাজুকীলতাৰ ঔষধীয় গুণ আৰু স্বাস্থ্য উপকাৰিতাৰ ওপৰত। নিশ্চিতভাৱে নীলাজীবন আপোনালোকে খুবেই ভালদৰে চিনি পায়। ই অতি সংবেদনশীল। কোনোৱে ইয়াৰ বিষয়ে কিতাপত পঢ়িছে, দেখিছে, শুনিছে বা কেতিয়াবা এই লাজুকীবন সঁচাই লাজুকী হয়নে নহয় ইয়াৰ প্ৰমাণ চাবলৈ কোনোজনে স্পৰ্শও যে কৰি চাইছে এয়া কিন্তু সত্য। বাৰু যাই কি নহওক, চুলেই জয় পৰি যোৱা স্বভাৱটিৰ বাবেই ইয়াক লজ্জৱন্তী বুলিও কোৱা হয়। বৰ্তমানলৈকে সমগ্ৰ বিশ্বত ইয়াৰ 4000 প্ৰজাতি পোৱা গৈছে। ইয়াৰ বৈজ্ঞানিক নাম হৈছে মিম'ছা পুদিকা। আয়ুৰ্বেদ শাস্ত্ৰত এই বন বিভিন্ন ৰোগ নিবাৰক উদ্ভিদ হিচাপে বৰ্ণিত আছে। নীলাজীবনৰ প্ৰত্যেকটি অংগ, পাত, ফুল, শিপা, বীজ আদি মানৱ শৰীৰৰ বিভিন্ন ৰোগ নিবাৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয়। তেনে আহকচোন জানো মানৱ দেহত ইয়াৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে। বন্ধুবৰ্গ আপোনালোকে চাই আছে হেল্ডি অসম। চেনেলটি এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই কৰি লওক, লগতে বেল আইকনটো প্ৰেছ কৰি লওক যাতে নিত্য নতুন স্বাস্থ্যৰ লগত জড়িত আপডেটবোৰ আপোনালোকে পাই থাকে। টনচিলৰ ইনফ্লেমেশ্যন বা ইনফেকশ্যনক টনচিলাইটিছ বুলি কোৱা হয় আৰু এনে সমস্যাৰ প্ৰাথমিক অৱস্থাত নীলাজীবনৰ পাত বটি লৈ ডিঙিত লেপন দিলে উপশম পোৱা যায়। ডায়েবেটিছ ৰোগীৰ বাবে ই এটি বৰ উপকাৰী উদ্ভিদ। 100 গ্ৰাম নীলাজীবনৰ পাত 300 ml পানীৰ লগত মিলাই বইল কৰি সেই পানী সেৱন কৰিলে ডায়েবেটিছ কণ্ট্ৰলত থাকে। প্ৰস্ৰাৱৰ সমস্যা যেনে ধৰক ঘনাই প্ৰস্ৰাৱ হ'লে নীলাজীবনৰ পাত বটি লৈ তলপেটত নাভিৰ তলত লেপন দিলে এনে সমস্যা নোহোৱা হয়। থাইৰয়ডৰ অসুখ এটি হৈছে ডিঙি ফুলা বা গইটাৰ আৰু এনে সমস্যাত এই পাত বটি লৈ ডিঙিত দিনে দুবাৰকৈ লেপন দিলে উপশম পোৱা যায়। ব্লাড ডিচেণ্ট্ৰিত এই নীলাজীবনৰ শিপা প্ৰায় 3 পৰা 5 গ্ৰাম বটি লৈ দৈৰ লগত সেৱন কৰিলে ব্লাড ডিচেণ্ট্ৰিৰ পৰা উপশম পোৱা যায়। স্কিনৰ বিভিন্ন খজুৱতিৰ দৰে সমস্যাত নীলাজীবনৰ পাত বটি লৈ দিনে 2-3 বাৰকৈ লেপন দিলে উপশম পোৱা যায়। নীলাজীবনৰ আটাইতকৈ আচৰিত গুণটি হৈছে ই মানুহৰ নপুংসকতা নোহোৱা কৰে, স্পাৰ্মৰ মটিলিটি বৃদ্ধি কৰে। খোৱাৰ নিয়ম: 3টি ইলাচি, 3 গ্ৰাম নীলাজীবনৰ শিপা আৰু 3 গ্ৰাম শিমলুৰ ছালৰ পাত পিহি লৈ 1 গিলাচ গাখীৰৰ লগত সেৱন কৰক। তাৰ উপৰিও শৰীৰৰ দুৰ্বলতা, ঘাঁ শুকোৱা, জইণ্ট পেইন, পেটৰ বিষ আদি ৰোগত নীলাজীবন ব্যৱহাৰ কৰা হয়। লগতে বিউটি টিপছ হিচাপে কৈ থওঁ, আপোনাৰ চুলি সৰা যদি বন্ধ হোৱা নাই তেনে নীলাজীবনৰ পাত বটি লৈ ইয়াৰ ৰস লগাওক। ই চুলি সৰা ৰোধ কৰাৰ লগতে চুলিকোছাও আপোনাৰ সুন্দৰ আৰু ধুনীয়া কৰি তুলিব। তেনে বন্ধুবৰ্গ ভিডিঅ'টি কেনে পালে কমেণ্টত জনাব। চেনেলটি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব যাতে আপোনাৰ লগতে অন্যজনো ভিডিঅ'টিৰ দ্বাৰা উপকৃত হয়। ধন্যবাদ।